ৰাতি মানে কেনেকুৱা অৱস্থা আছে জানা না ইয়াৰ অৱস্থা মানে এই স্ক্ৰীনত আহি আছে মানে ৰাতিপুৱা 4:30 গমে পাই মানে বিয়া খাই আছে এইটো এপিসোড আৰু এটা মানে আৰু মানে কেনেকুৱা পুৰা কমি গেল মানে ৰাতি জাহিদ ভাই ভিডিঅ'টো চাই আছা আপোনালোকে ভাবিছে ক'ত বা ঠাইটো কৈ দিছোঁ মানে বাৰী মানে জংঘলৰ মাজত এনেকুৱা বিয়া হেল্ল' এভৰিৱান স্বাগতম নতুন চেনেল নতুন ভিডিঅ' লৈ আজি মানে ৰাতিপুৱা 4:30 পৰা ভিডিঅ' আৰম্ভ কৰিলোঁ এয়া চাব পাৰে আপোনালোকে গমে পাই মানে বিয়া খাব আহিছোঁ মানে এইটো ভিডিঅ' মানে চাইছে এইটো ভিডিঅ'ত কৈ দিছোঁ মই যে বিয়া খাব আহিছোঁ কৈছিলোঁ যে এপিসোড 2ত মানে বিয়াৰ ভিডিঅ' আহিব কিন্তু যিটো ভিডিঅ' চাই আছে এইটো এপিসোড 2 হ'ব মানে এইটো ভিডিঅ'ত নাহে আৰু এটা ৰাতি কোনে ইয়াতে থাকিছিলোঁ আৰু ঘুম হোৱা নাই আৰু আজি বৰ কষ্ট হৈছে আৰু এনেকৈ ৰাতিপুৱা 4:30 ওলাইছোঁ আৰু ল'ৰাবিলাকে কি কৰি আছে চাক আৰু ইয়াত মানে ঘুমাই আছে আৰু কিছুমান মোবাইল টিপি আছে চাক ভিডিঅ'টো তো আৰু এনেকৈ তাৰ পৰা বহিছে উঠি আহিলোঁ আৰু এনেকৈ দোকানত আহিছোঁ আৰু দুটা ল'ৰা চাক মানে গৈ আছে আৰু এনেকৈ মানে ফুৰি আছোঁ আৰু সাপ্তাহিক বজাৰ মানে ভাল লাগি যায় আৰু এনেকৈ ভাত খাব মাতি আছে ভাত খাব যাব লাগে এনেকৈ ভাত চাত খাই কিনে তাতে ইয়াতে অলপ বহি থাকিলোঁ আৰু ইয়াতে মানে বজাৰটো চাক মানে কিমান ধুনীয়া বজাৰটো আৰু এনেকৈ বহি আছোঁ আৰু আপোনালোকে ইয়াৰে লাইফষ্টাইল ব্লগখিনি চাক মানে আৰু ইয়াতে ফেন লৈ গৈ আছোঁ মানে বিয়াৰ ঘৰত গৈ আছোঁ আৰু এনেকৈ দোকান বজাৰটো চাক আৰু মানে কেনেকুৱা লাগছে কমেণ্ট কৰি জনাব নিশ্চয় আৰু এনেকৈ মানে গাঁৱৰ ভিতৰদি গৈ আছোঁ মানে বিয়া বাৰীত গৈ আছোঁ এপিসোড 3ত বিয়াৰ ভিডিঅ' মানে দেখাই পাব মানে ৰাতি আহিব বিয়া না সেইকাৰণে দেখা পাব আৰু আজি জছ টছ পূৰা কমি গ'ল মানে ৰাতি ঘুম হোৱা নাই সেইকাৰণে এনেকৈতো পাৰি গৈ আছোঁ আৰু ফেন লৈ গৈ আছোঁ বিয়া বাৰীত আৰু আমাৰ ৰাতি অৱস্থা কেনেকুৱা হৈছে এইটো অলপ পিছত মানে দেখাই আছোঁ এনেকৈ গৈ আছোঁ মানে পূৰা নেচাৰত চাক না কেনেকুৱা মানে কি ক'ম আৰু এনেকুৱা ভাল লাগছে মানে পূৰা গাঁৱৰ মাজতে বিয়া বাৰীত গৈ আছোঁ আৰু আমাৰ ৰাতি মানে কেনেকুৱা অৱস্থা আছে জানা না ইয়াৰ অৱস্থা মানে এই স্ক্ৰীনত আহি আছে মানে এনেকুৱা অৱস্থা এনেকুৱা চাক না কেনেকুৱা এই স্ক্ৰীনত ফটোকেইটা হৈছে ৰাতি এনেকুৱা ফটো মাৰি থৈছোঁ এইবিলাক চাক না এনেকুৱা অৱস্থা হৈছে মানে এইটো ল'ৰা আৰু আপোনালোকেও ভাবিছে বোলে কি দেখাইছে মানে লাইফষ্টাইল ব্লগ না সেইকাৰণে অলপ লাইফষ্টাইল দেখাবৰ চেষ্টা কৰিলোঁ আৰু যদি ইফতিকাৰ ভাই আৰু জাহিদ ভাই ভিডিঅ'টো চাই আছা তো বেয়া চাই নাপাবি মানে ফটোকেইটা লগাৰ কাৰণে আপোনালোকে ভাবিছে বোলে ক'ত বা আহিছোঁ মানে এইটো ঠাইটো কৈ দিছোঁ মংগলদৈৰ মানে চাপৰি মানে আওলাচকা বুলি কয় আৰু গাঁৱৰ ভিতৰত আহিছোঁ মানে এনেকুৱা নেচাৰ কি ক'ম আৰু আগত মানে এনেকুৱা দেখা নাছিলোঁ না বিয়াৰ ঘৰ মানে বাৰী ঘৰ পাই গ'লোঁ আৰু এনেকৈ মানে বিয়া বাৰী পাই গ'লোঁ মানে এনেকুৱা বিয়া মানে জংঘলৰ মাজত এনেকুৱা বিয়া চাক না কি ভৰিয়া ধুনীয়া লাগিছে মানে কি ক'ম আৰু তো এনেকৈ মিউজিকখিনি শুনি এনেকুৱা বাহিৰত ওলাই আহিলোঁ আৰু খেতিত আহিলোঁ খেতিত মানে ভাইটিহঁতে মাতি আছে বল মানে নদীত যাওঁ নদীত মানে গৰুত গাও ধুই দিব সেইকাৰণে গৈ আছোঁ আৰু এইটো নদী পাই গ'লোঁ আৰু ভাইটিহঁতে গাও ধুই দি আছে মানে গৰুক আৰু এটা ল'ৰা থিয় হৈছে ইয়াতে আৰু এনেকৈ নদী পাই গ'লোঁ আৰু নদীত পূৰা গাঁও ধুই আছে মানে ভাইহঁতে পূৰা গৰুক গাঁও ধুই দি আছে আৰু এনেকুৱা নেচাৰত গাঁও ধুই দি আছোঁ ভাল লাগি যায় মানে এনেকুৱা আমাৰো গাঁও ধুব ইচ্ছা আছে কিন্তু নদৌ না আমি দুদিনে থাকিব আহিছোঁ বিয়া খাব আহিছোঁ সেইকাৰণে নদৌ আৰু জ্বৰ আহিব না তো আৰু এনেকুৱা গৰু গাঁও ধোৱা শেষ আৰু ভাইয়ে গৰু লৈ গৈ আছে আৰু এনেকুৱা বিয়া বাৰীত যাব লাগে তো এনেকৈ পথাৰৰ পৰা আহি কেনে গাঁও গছৰ ধুই মানে ভাত খাব বহিছোঁ ভাত খাই কিনে ভিডিঅ'টো লাহে সমাপ্ত কৰিম তো এনেকৈ ভিডিঅ'টো সমাপ্ত কৰিব লৈছোঁ নাজানো ভিডিঅ'টো কেনেকুৱা হৈছে মানে আজিৰ লাইফষ্টাইল ব্লগ দেখালোঁ তো মানে খোৱা দাৱা কৰি আহিলোঁ মানে এতিয়া মানে পথাৰত আহিছোঁ পূৰা গৰম আৰু ভাইহঁতে মানে পূৰা আহিছে আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু ৰাতি এপিসোড 3 ভিডিঅ'টো আহি আছে ৰাতি তো আজিলৈকে মানে যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ যাব